ঠাণ্ডা বতাহ লৈ লৈ আহি আছোঁ এইফালে। মোৰ মাৰ ঘৰ ওচৰতে, দেওবাৰে দেওবাৰে সদায় অহা হয়। বাগানলৈও গৈছিলোঁ, তাৰো অলপ ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকক দেখাম। এতিয়া অলপ এইফালে ওলাই আহিছোঁ। চাওঁ শুন মুনুক দেখাই দিওঁ। এইটো আমাৰ মুনুক আজি দেখুওৱা পাই নাই। এইটো মুনু, মুনু এইটো মোৰ ভতিজা। ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া আবেলি ফুৰিবলৈ অকণমান ওলাই আহিছোঁ। এইফালে আছে আমাৰ লগত নবৌ। আহিছে এইফালে বা। আমাৰ লগত আৰু আছে হিন্দু। আন্ধাৰ হৈছেগৈ আৰু হিন্দু মানে একদম দাদাৰ নিচিনা, আমি দাদা বুলিয়ে কওঁ। আৰু এইফালে আজি নজন ওলাইছে, ধৰিব পাৰিছেনে বাৰু আপোনালোকে? এইখনেই আমাৰ বাগান। এয়া দেখিছেনে, এইবোৰ সাঁচি গছ। এইবোৰ ডাঙৰ হোৱা নাই, অলপ ডাঙৰ আছে বেলেগ ফালে। বাগানৰ মাজে মাজে ৰুই দিয়া হৈছে সাঁচি গছবোৰ। তামোল গছো আছে, বাঁহ গছ। বাগানৰ মাজত এয়া বহুত খুতৰা শাক ওলাইছে, ছিঙি লৈছোঁ অলপ, খাই ভাল লাগে।
লগতে ছোৱালীও পলিথিন লৈ লৈছে শাক বুটলিবলৈ তাইও ছিঙি আছে গাইজ এতিয়া আমি আহি পালোহি আৰু খুব ভাগৰ লাগিছে আৰু গৰমো উঠিছে ফ্ৰেছো হ'লোঁ এতিয়া মই ফ্ৰুটি খাই আছোঁ যি বহুত গৰম দেই আমাৰ ফালে ইভিনিং ৱাক কৰি আহিলোগৈ ঠাণ্ডা ঠাণ্ডা হাৱা খাই আহিলোগৈ আৰু আগবেলা